কৰিব নালাগে যিহেতু আজি মানে আমি ঘৰলৈ ৰিটাৰ্ণ হ'ম চাগে কাইলৈ যিমানটো পাৰে কেছ লৈ আহিব এতিয়া মানে প্ৰব্লেম হৈ গৈছে মানে আমাৰ যিহেতু মানে একাউণ্টত ভৰাইছে পইচা হেল্ল' গাইজ গুড মৰ্ণিং আজি মানে 3 নম্বৰ দিন আমাৰ ইয়াত থকা আৰু ইয়াৰ মানে মৰ্ণিং ভিউটো দেখাই দিওঁ আপোনালোকক তো এইটো চাওক মৰ্ণিং ভিউ যেনে কি ধুনীয়া এডোখৰ চবফালে পাহাৰ দিছে কি ধুনীয়া মানে ৰাতিপুৱা ধুনীয়াকৈ ৰ'দটো আজি দিলে হ'লে কালি ৰাতি মানে পূৰা মাইনাছত লাগিছিল চাগে মানে যিটো ঠাণ্ডা লাগিছিলে মানে আনিছিলোঁ মানে শুবলৈ কিন্তু কালি ৰাতি শুওঁতে যিটো এক্সপিৰিয়েঞ্চ হৈছে মই কৈছোঁ ন ই শুলে ই নাক মাৰি মই অলপ শুইছোঁ দেই বেছি নাই মই 6টা বজাত শুইছোঁ সন্দীপনে শুইছে চাগে 4টা বজাত কিন্তু সি মাজত শুইছে যি পাইছে মাজত শুইছে সি আৰু ক'তনো টিঙত কোনোবা উঠিছে কোনোবা হেৰি নিগনি গোটেইখন নিগনিয়ে নে কি বাথৰুমত গোটেইখন কেঁচ চিঞৰ বাখৰ কৰি আছে কোনোবাই বটল মুচৰিছে ভূতেই পালোঁ নে কিয়ে পালোঁ নাজানো মুচৰি চব এদিনতে চব এক্সপিৰিয়েঞ্চ হৈ গ'ল বৰফ দেখিলোঁ বহুতো এক্সপিৰিয়েঞ্চ হৈ গৈছে ফিল হৈ গৈছে বটল নিগনিয়ে বটল মুচিব পাৰিব জানো মাথা বেয়া হৈ গ'ল কালি কৈছোঁ নহয় কি নোৱাৰো দেই আৰু সেইটোৱে এতিয়া গাইছ মানে মুখত ধুওঁ ইয়াত মানে পানী চুবলৈ ভাবিছোঁ এতিয়া কি ক'ম পানী চুবলৈ মন গৈছে নগৈছেও মানে ঠাণ্ডা যিটোৱে আৰু ভিউটো দেখাই দিছোঁ অকণ আগলৈ গৈ ৰ'ব ভিউটো মই দেখাই দিছোঁ এইটো চব ভিউটো কালি ৰাতি ইয়াতে থাকিলোঁ প্ৰাইভেট কটেজত কিনাৰতে এটা ৰুম এটা আছে আৰু ইয়াতে ভকতীয়া ৰুমকেইটা আৰু মানুহে মানে কি কৰে ইয়াত আহি মানে এইবোৰ নাম চাম লিখি দিয়ে এইবোৰ কিন্তু কৰিব নালাগে যিহেতু মানে ধুনীয়াকৈ থাকিবলৈ স্থান দিছে না আমাক এইবোৰ কৰিব নালাগে আৰু হিচাপমতে তাতো লিখি দিছে এগালমান সেইবোৰ কৰিব নালাগে আৰু কি মানে আমি খাবলৈ সেই দূৰলৈকে গৈছোঁ মানে লাষ্ট ব্লগটো মানে য'ত এণ্ড কৰিছিলোঁ তালৈকে তাৰমানে যাব লাগিব আমি মানে খানা খাবলৈ ৰাতি মানে আমি মানে বেগত যিমান কাপোৰ আছে চব মানে পিন্ধি গৈছোঁ আৰু হ'লেও মানে ঠাণ্ডা পূৰা লাগিছে আৰু ৰাতি কিন্তু শুব পৰা নাই আগতে একদম ই মাজত হৈছে ই কিন্তু পাৰিছে হ'ব ই মাজত হৈছে ই ৰুমটো পাইছে মোৰ বাউসী বিষ কোনে মুচৰিছিলে বটল কোনে মুচৰিছিলে নাজানো চালা মই গম পাই গৈছোঁ আৰু ওপৰত ইয়াত পাহাৰ প্ৰথম কথা বান্দৰ নাই নিগনি ওলাইছে প্ৰথম ওপৰত কিন্তু ধপধপাই ধৰি ফুৰিছে নিয়ৰত বতাহ দি আছে গৈ গম পাই মানে এক্সপিৰিয়েঞ্চটো মানে ধুনীয়া দেই আমাৰ আৰু এতিয়া মুখ হাত ধুওঁ ব্ৰাছ চাছ কৰোঁ আৰু তালৈ যাওঁ খোজকাঢ়ি ব্ৰেকফাষ্টটো কৰোঁগৈ আৰু ন তো ব্ৰেকফাষ্টটো কৰি মেলি আকৌ লগ পাই আছোঁ কি হৈছে মানে আমি ক'ত যাম খাবলৈ আপোনাক দেখাই দিছোঁ ইয়াৰ পৰা এইটো হয় জেগাটো চব এইটো ইয়াৰ পৰা ইয়ালৈকে একদম খোজকাঢ়ি যাম আৰু এতিয়া ওলাই মেলিলোঁ আৰু পাৱাৰ বেংকটো মানে চাৰ্জত দি লৈছোঁ ফোনটো আৰু এখন গামোচাখন লগাই লৈছোঁ আৰু অসমৰ নামত ন ইও লগাই লৈছোঁ এখন এতিয়া ব্ৰেকফাষ্টটো কৰি আহোঁগৈ আৰু লেটেই হ'ল আৰু মানে 8টা টাইম দিছিলে এতিয়া মানে 8টা বাজিয়ে গ'ল চাগে 8:20 হৈ গ'ল তো এতিয়া যাওঁ আৰু ভিডিঅ' এতিয়া আছিলে দেখিছিলেই ভিডিঅ'টো কালি ইয়াত অলপমান জুই শিকিলোঁ মানে ইয়াৰ ভিতৰত সেইটো কিন্তু ভাল লাগিলে দেই জুইকা কিন্তু মানে পালোঁ যিহেতু বহুত আৰু ইয়াত মানে আগতে জুই ধৰিছিলে কিন্তু ইয়াত মানে হেৰি বাহিৰত যে মানে বাহিৰত বতাহ ভাল নহ'ব বতাহ চতাহ মাৰি আছে যে সেইকাৰণে তাত ধৰিলে তাত জুইত শিকিলোঁ আৰু এইটোৱে ভিউ আৰু আজি লাষ্ট চাই ল'বা লাষ্ট ব্লগত তো আজি মানে আমি ঘৰলৈ ৰিটাৰ্ণ হ'ম চাগে জানো কি হয় মানে গাইডজনে কৈছে যে এঠাইলৈ নিব তো ক'লে নাজানো কৈছে ভেলী বুলি কৈছে ভেলী ক'ত চিনি নাপাওঁ ন জেগাডোখৰ তো নিম বুলি কৈছে এতিয়া ব্ৰেকফাষ্টটো কৰিলোঁ আৰু তো নিম বুলি কৈছে তো ব'লক আৰু যাওঁ আপোনাক দেখাম ক'লে নিয়ে কি কথা তো ব'লক চ' ইয়ালৈ আহি লওঁ ব্ৰেকফাষ্ট কৰি লৈছোঁ চাহ এটা কফি আৰু এইফালে কেক খাইছা খাইছা চ' গাইজ এতিয়া অকণমান ব্ৰেকফাষ্টটো কৰিলোঁ ব্ৰেকফাষ্টটো কৰি মেলি অকণমান ওলাই আহিছোঁ ভেলীটো চাবলৈ অকণমান তললৈ মানে গৈ আছোঁ ডাউন হৈ বহুত ডোখৰ আৰু এডোখৰ খোজকাঢ়িব লাগিব সেইটো গ'ল চন্দী বহুত এক্সাইটেড হৈ আছে খুব ফূৰ্তি আৰু কালিৰ পৰা ইণ্টাৰনেট একোৱে নাই চব মানে নেট চেট একো নাই চ' উইদাউট ইণ্টাৰনেট কেইদিন হ'ব অংকুৰ এদিন নে দুদিন উইদাউট ইণ্টাৰনেট এদিন গোটেই ৰাতিটো গ'ল আৰু ৰাতি উইদাউট ইণ্টাৰনেট দিন ৰাতি এদিন মানে পূৰা কমপ্লিট আপোনালোকে যিমানটো পাৰে মানে কি হয় কেছটো ইয়ালৈ পাৰিলে কেছ লাগিব পূৰা মানে একাউণ্টত নথ'ব জিপে টিপে মানে ইয়াত কাম নাই ইয়াত
পাৰিলে যিমানটো পাৰে কেছ লৈ আহিব এতিয়া মানে প্ৰব্লেম হৈ গৈছে মানে আমাৰ যিহেতু মানে একাউণ্টত সোমাই আছে পইচা তো কি ক'ব পাৰোঁ চাওঁ আৰু এখন হেলিপেড বুলি কৈছে গৈ চাওঁ কেনেকুৱা কি হয় পামগৈ জেগাটো আহক আৰু চৌকে ইয়াত কিন্তু আল্টিমেট কিন্তু ভিউ আছে মৰ্ণিং মানে ইয়াত যিকেইটা ভিউ মানে আল্টিমেট আৰু যিহেতু মানে আমি প্ৰথম আহিছোঁ ন মানে মজা লাগিছে আৰু ইয়াত আহি আপোনালোকে আহিব মানে এইটো ছিজনত মানে আপোনালোকে যদি আহিব পাৰে আৰু কি হয় মানে ইয়াত মানে যদি এইটো ছিজনত মানে আহে আপোনালোকে মানে যদি লাক থাকে আপোনালোকৰ তেতিয়া মানে স্ন'ফল দেখা পাব লাইভ আৰু যিহেতু মানে আমাৰ লাক আছিল কালি আগৰ ব্লগটোত দেখা পালে চাগে স্ন'ফল তো সেয়া আৰু ইমান ওখ জেগা উঠি আহিছোঁ দেখিছে এইবোৰ আমি হৈ তাৰপৰা আহিছোঁ চব সেই তাৰপৰা এইটো এনে আহি আছোঁ এতিয়া কি মজা ভিউ এইটো এই ভেলীটো এইটো গোটেইটো কি মজা লাগিছে গোটেই চাৰিওফালে পাহাৰ আৰু এফালে যোৱা কথা আছিলে কিন্তু অকণ লেট হৈ গৈছে মানে আজি তাতে ৰিটাৰ্ণ ল'ম ন সেইকাৰণে নাযাওঁ নেকি মানে কি কৰোঁ চাই লওঁ ইনজয়টো বহুত কৰিছোঁ কিন্তু আমাৰো মানে খোজকাঢ়ি ভাগৰ লাগি গৈছে কিমাননো খোজকাঢ়িম সেইকাৰণে ৰিটাৰ্ণো যাব লাগিব কি ধুনীয়া জেগা ইনজয় কিন্তু বহুত কৰিলোঁ দেই বহুত এক্সপিৰিয়েঞ্চ হ'ল 2 ৰাতি উইদাউট ইণ্টাৰনেটো থাকিলোঁ বহুতো এক্সপিৰিয়েঞ্চ হ'ল তাৰপিছত বৰফো পালোঁ খোজকঢ়া পাহাৰত খোজকঢ়া পাথৰত খোজকঢ়া চব প্ৰতিটো চব হৈ গ'ল আমাৰ আল্টিমেটলি চ' গাইজ মানে ব্ৰেকফাষ্টটো কৰি আহিলোঁ আকৌ মেগী খাবলৈ যাম মানে পেকিংটো কৰি লওঁ পেকিং মানে কি এইখিনি এইবোৰ উলিয়াই ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ কাপোৰ পিন্ধি ধুনীয়াকৈ গৰম কাপোৰ পিন্ধোঁ আকৌ মানে ৰ'দ আছে যদিও মানে টেম্পাৰেচাৰ বহুত কম মাৰি আছে ইয়াত মাইনাছত নাই মোৰ মানে ভাল 3 মাৰি আছে চাগে মোৰ মতে ৰ'দটোৰ কাৰণে এইখিনি পিন্ধি পোৱা হৈছে চ' গাইজ মানে আজি ৰিটাৰ্ণ হয় ইয়াৰ পৰা থাকিলোঁ আৰু কেইদিন থাকিলোঁ আমি 2 দিন থাকিলোঁ নাই 2 দিন থাকিলোঁ মানে এদিন কহিমাত থাকিলোঁ আৰু এৰাতি ইয়াত থাকিলোঁ তাত কহিমাতকৈ মানে ইয়াত বেছি ফাটি গ'ল মানে কাৰণটো কি ইয়াত মানে মাইনাছত আছে চাগে মোৰ মতে কালি ৰাতি মানে যিটো ঠাণ্ডা পালোঁ কম্বল মানে এখন পূৰা এখন মাইনাছত গ'ল আৰু কালি কম্বল কেইখন আমাৰ কম্বল আৰু মেট্ৰেছটো দেখাই থাকে আকৌ ভিতৰলৈ গৈ পিনে এখন কম্বল এখন পিঠি বিষাইছে কাঠৰ মাজত হ'লো কেলা পিঠি বিষাইছে তো ফাইনেলি গেছ ইয়াৰ পৰা ওলাই দিলোঁ আৰু কালি ৰাতি ইয়াতে আছিলোঁ ধুনীয়াকৈ আৰু এতিয়া খাবলৈ যাওঁ মানে মেগীটো খাই লওঁগৈ আৰু আজি মানে ডাইৰেক্ট ৰিটাৰ্ণ হ'ম আমি সেই ৰিটাৰ্ণটো হ'ম মানে আমি ঘৰলৈ যাম আৰু মানে এখন গামোচা লগাই লৈছোঁ ন কালি মানে পাহৰি থাকিলোঁ যে বেগত গামোচা নাছিলে তো আজি কেতিয়া লগালোঁ কালি লগাইছিলোঁ ন আমি হা কালি ৰাতিয়ে লগাইছিলোঁ কালি ৰাতি লগাইছিলোঁ মানে পাহৰি থাকিলোঁ যে বেগত গামোচা আছে বুলি চ' গাইছে মেগীটো আনি লৈ দেখিছে মেগীটো খাই লওঁ আৰু তাৰপৰা ৰিটাৰ্ণ হ'ম আৰু ঘৰলৈ মেগীটো খাই লওঁ আৰু চিনেমেটিক শ্বটখনো চাই ল'ব So finally leaving this beautiful place. Bye bye. Lifetime hell of an experience only. তেতিয়াহ'লে গৈ থাকোঁ ন মিহিকৈ ফাইনেলি ইয়াৰ পৰা ওলাই দিলোঁ আৰু মানে ইয়াত কি হৈ আছে মানে আমাৰ গামোচা যে লৈ আহিছোঁ মানুহে বহুতে চিনি পাইছে আমাক যে অসমৰ পৰা আহিছোঁ বুলি তো ইয়াৰ পৰা ধুনীয়াকৈ ওলাইছোঁ আৰু সেয়া আৰু মানুহে চিনি পাই গৈছে যে অসমৰ বুলি তো ভাল লাগিছে আৰু মানে চবেই সুধিছে যে অসমৰ নি সুধিছে মানে অসমীয়া মানুহটো আহে ন ইয়ালৈকে মানে চিনাকিবিলাক গৈছে আৰু য'ত ডিব্ৰুগড় পৰা আহিছে মানুহ সেয়াই ভাল লাগিছে আহি বাহিৰৰ মানুহে সুধিছে যে অসমৰ নেকি বোলে আছামৰ নেকি তো বোলো তেনেকৈ বোলো ভাল লাগে ন মনটো ধুনীয়া মানে গম পালে যে অসমৰ বুলি তো এতিয়া আকৌ যাব লাগিব 3 ঘণ্টামান বাট আছে খোজকাঢ়িব লাগিব একদম পিছবিলাক পামগৈ চাগে দেই একেবাৰে কালি অহা ৰাস্তাত মানে আমি অহা নাছিলোঁ মানে বেলেগ এটা শ্বৰ্টকাট দি আহিলোঁ গাইডজনে ক'লে যে বোলে অলপ শ্বৰ্টকাট হ'ব বোলে শ্বৰ্টকাটে আহিলোঁ আৰু ধুনীয়া ডাৱৰ চবফালে ডাৱৰ ভিউ মানে দেখাই লওক কেনেকুৱা পালে ক'ব কমেণ্টত জনাব আৰু গৈ থাকোঁ আৰু ন আৰু কমচে কম 1 ঘণ্টামান লাগিব চাগে 1 ঘণ্টা 2 ঘণ্টা তো গৈ থাকোঁ আৰু মানে গৰম বেয়া দিছে কালি ঠাণ্ডা লাগিছিলে আজি গৰম উঠিছে ৰ'দটো দিছে যে এইজন ওলাই গ'ল যে আজি তো লগ পাই আছোঁ বলক
কি ভয়ানক জেগাত গৈছোঁ চবফালে একদম গোটেইখন হেৰি যাওঁতে বেলেগ যাওঁতে বেলেগ এখন শিপা দিছেনে ৰাস্তা আছে নি এইবোৰ এইটো চক মোলা বন্ধ দিছেনে বাৰু একদম মোলা বন্ধ চ' ফাইনেলি গাইজ পাই গ'লোহি গাড়ী চাড়ী ৰখি আছে সেইফালে সেই আগত চন্দি জুকোৱে আৰু ট্ৰেক চেক কৰি আহিলোঁ জুকো যি পালোঁ যি এক্সপিৰিয়েঞ্চ কৰিলোঁ বহুত ভাল লাগিলে জাৰ্ণিটো টাফ আছিলে বিউটিফুল আছিলে বহুত হাৰ্ডো আছিলে চব এনজয় কৰিলোঁ এনজয় কৰি মেলি আহিলি ৰাতি এক্সপিৰিয়েঞ্চো পালোঁ তাৰপিছত ঢেৰ কিবা কিবি পালোঁ স্ন'ফলো পালোঁ ভালো লাগিলে তাৰপিছত আজি এতিয়া উভতিম আৰু আজি হয়তো কটেজত থাকিম মানে হেৰি হোমষ্টেত তাৰপিছত কালি ৰাতিপুৱা ঘৰ যামগৈ বহুত দিনৰ পৰা ট্ৰিপ গাই আছিলোঁ শংকু तो यहाँ पर उलाय लो आप खाएंगे तो ये हम लोग का गाइड था जो अच्छे से थैंक यू वेलकम চ' গাইজ যিহেতু আজি আহিলোঁ মানে আজি আমাৰ হোমষ্টেত থকা কথা ইমান নাছিলে কিন্তু মানে আমাৰ মানে ঘৰ যোৱা কথা আছিলে কিন্তু আজি যিহেতু বহুত টাফ ট্ৰেকিং হ'ল আপোনালোকে দেখিব পাইছে ব্লগত তো আজি মানে বেলেগ এটা ৰাস্তা দিও আহিলোঁ চ' মানে বহুত ভাগৰ লাগিলে চ' আৰু ৰাতিও হ'ল চ' যাবলৈ মন নগ'ল আৰু চ' আজি মানে ইয়াতে থাকি দিলোঁ আজি আমাৰ ৰুমটো বেলেগ চাই লওক মানে আগৰ ৰুমটো নহয় কিন্তু তাত মানুহ সোমাই গ'ল চাগে সেইকাৰণে আমাৰ বেলেগ ৰুমত দিলে ৰুমটোত মানে আগতকৈ বহুত ভাল হয় মানে ঠাণ্ডাটো অলপ কম এই ৰুমটোত মানে আগত ৰুমটোত মানে আমি টুপি পিন্ধিবলগীয়া হয় এতিয়াতো কিন্তু হোৱা নাই কিন্তু বহুত গৰম মানে ৰুমটো সেয়াই কাইলৈ ঘৰলৈ যাম ৰিটাৰ্ণ হ'ম তো আকৌ ইয়াৰ পৰা টেক্সি ল'ব লাগিব টেক্সি লৈ আকৌ 4 ঘণ্টা জাৰ্ণি লৈ ডিমাপুৰৰ পৰা ট্ৰেইন লৈ আকৌ ঘৰ যাব লাগিব তো আহোঁতে গম পালেই জাৰ্ণিটো কেনেকুৱা আছিল কি কথা চ' এতিয়া যাওঁতে আকৌ চেম জাৰ্ণিটো দেখাই নিদিওঁ আৰু চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিছোঁ আজিলৈকে ভিডিঅ'টো ইমান লাগিছে যদি চাই ভাল পালে লাইক ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগ পাইছোঁ আনন্দৰ ভিডিঅ'ত জয় অসম ৰাইট ছেফ এণ্ড বি ছেফ বাই বাই আৰু নেক্সট ব্লগটোতো আৰু ধমাকা আহিব দেই চাই থাকিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি ল'ব দেই বাই বাই